Hey guys, more good morning. Aro aji iti ami khui uthisu. Khui uthi aji vlog to start korim yapa. To bolo video to arambho koru. Video to please সম্পূৰ্ণ ভাবে চাব আৰু ভিডিও বিলাক সম্পূৰ্ণ ভাবে চাও লগতে যদি ভিডিও বিলাক ভাল লাগে তানে হলে তা লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব যেহেতু ইতে মাৰবি আৰু মই কhui দিছো না মাৰবি যদি ভাল লাগিলে বেকাচ্চাকা হিন্দি সচ্চ बताइए मारबी दिखाओ एक बार देखो तू कैसे देख रही है दिखाओ दिखो बाबा किसु कुछ মানে যে পুরা চকুরে ফুলেছে বল আমি ব্রাশ করব গান হুমতে তার পাছত আই বিনে আকো ভিডিও বানাম বলা মুই স্কুলে যাব আছে बोला अभी तो ब्रेकफास्ट करे सब अभी की खाइसा मैगी 2 मिनट में हो जाए मैगी और इटा मैगी खाइ आसु মই मैगी तो खाइ लও तो भाबिलो भिडिओ तो आज स्टार्ट करू ओने मुंगे देखो नी हां बेटा तुम्हारे देखो तुम खा लो मैगी खा लो दे मा आइडा से सॉस है ना बेटा मामी बेटा खुल जास खुल जा सिम लो बोल ठीक है गाइस मैं चलती हूं चलो अभी हम लोग मामी का स्कूल छोड़ने जाते हैं चलो मामी चलो मामी चलो गाइस मामी मैं फोटो এখন মাইলাম দে বেটা অকমান আগত এইখিনতে মাইম হা মাইবি নেকি বল মাবি চাও মানে আহোতে আজি পেহিকো পাগল পেহি হাই কৈ দেখ সবকে হাই আজি সিবুক নাই দেখা সিবুক থৈছিলো পাই নহলে আপোনাক কিবা চবকা কৰিব ৰাতৰ বিলটো দিম আজিকালি অনলাইন কৰিব পাৰি নহয় পেহি মানে মোৰ দি থা হूं যে हा পিছত অনলাइन কৰি লম ठीक है अभी ने मुझे छोड़ के चलाया हां बाबी बाय মানে কি হল গম পাইলে আমি মানে স্কুললৈ আহিলো মাবি স্কুল বেগ এন লাক মাবি দৌৰি গৈছে টিক হৈছেনি যদি স্কুলত হলো আৰু ইমান গৰম পৰিছে নহয় মানে এইখিনি আহিলে তেনেকৈ স্কুলত হলো এতিয়া ঘৰলৈ যাম ঘৰলৈ গৈ পিনে অকমান টাইম ৰখিম কি কৰো চাও गर्मी है गर्मी कितना है गर्मी पाई गलो हिरे घर অকমান ৰখি নপাই চকুটোত কি পইব হ'ব এতিয়া 10:30 হৈছে 11টা বজা পা আহিলা নি ঐ দে ৰবা পানী বটল দিবা নেকি অকমান नहीं दे सकती हूं मैं अच्छा लगे तो अपने मामी मैं देखाए নাই এতিয়াহে দেখিছো আজি मावी अकले আহিবা দে मावी बाय बाय मम्मी के साथ नहीं आना है ना क्यों चाहिए हाँ ले लो तुमको कोला पड़ जाओ हाँ मैं कोला पड़ जाऊंगी तुमको अच्छा लगेगा ना नहीं अच्छा लगेगा किसके साथ आप कोला पड़ जाओगे माँ भी अकले आई है सजी और गाइस जीजे ओ माभी মই আজি তোক আকৌ বহুত বেয়া পাইছো আকৌ মোক ছাতিটো নিদিয়াকে মোক কেনেকে লৈ আহিলি ৰ'দত হা कोला कोला म दिम ओ কলা পাবছে দি তো কি লাভ হ'ব সবে ছাতি লৈ আহিছে মোক নিদিলি হা তই ইমান বেয়া চলি নে निजो साथी जो आइबो আকৌ তুমি साथी जो आइबो দম দিছ নি তই এই আজি এতিয়া ঘৰলৈ গৈহে দিম এতিয়া আহি গলো আমি গৰমৰ পৰা কামি আহিছো এতিয়া পঢ়িম জুনাইদা আহি গল এ আমাৰ মাৰবি मैम गाइस मैम
এতিয়া হৈ গ'ল খানা খোৱা টাইম আৰু এতিয়া বাজিছে 1:30 মায়ে ভাত পানী বনালে আজি মাৰভি কণাৰ পাছত মই অকণমান শুই গ'লোগৈ ইমান গৰম পৰিছে তো মায়ে ভাত বনালে আৰু ভাত খাম এতিয়া যিহেতু আজি মঙলবাৰ হয় পাপাই আজি ভাত নাখায় মানে তেখেতৰ ব্ৰত আছে তো মায়ে চিম্পলি কিবা এটা চব্জি বনাইছে চাগে আলু চব্জি আৰু ভাত সেয়া খাম আৰু কি ক'ম আপোনালোকে ভ্লগবিলাক চাব আৰু প্লিজ কমেণ্ট এটা দিব কাৰণ কমেণ্ট কৰিলে মোৰ বহুত ভাল লাগে মানে লাইক দিলেও মোৰ ভাল লাগে যিহেতু জীৱনটো আৰম্ভ কৰিছোঁ আৰু বহুতখিনি আগুৱাবলৈ বাকী আছে তো সেই গতিকে মোৰ ডে টু ডে লাইফত মই কি কৰোঁ সেইখিনি আপোনালোকক সৰু সৰুকৈ দেখাবলৈ চেষ্টা কৰিছোঁ মই ইমান নহয় তথাপিতো মানে চেষ্টা কৰিছোঁ আৰু সেইবাবে মাহঁত আহি আছে বেটি আহিছে তো খানাটো খাই লওঁগৈ এতিয়া হৈ গ'ল সময় আবেলি আৰু এতিয়া আমি শুই বৈ উঠিলোঁ ভাত পানী খালোঁ অথনি এতিয়া শুই কেলে অথনিয়ে খালোঁ ন এতিয়া মায়ে খাইছে চাহ আৰু এতিয়া খাম কটা বিস্কুট আৰু গাখীৰ চাহ এনেকৈ ডুবুৱাই পিনে মই খাই খুব বেছি ভাল পাওঁ আৰু আজি ভ্লগটো ইয়াতে সমাপ্ত কৰোঁ কাৰণ এতিয়া 6টা বাজিলে মোৰ পঢ়া সময় হ'ল আৰু দিনটো যিহেতু মই নপঢ়োৱেই দিনটো মই ভাবি থাকোঁ যে মই পঢ়িম মই মানে এইটো হয় মই মানে মানুহৰ মানে ভিডিঅ'বিলাক চাই লওঁ দেই আজি মানে UPSCৰ কাৰণে মানে নাৰী শক্তি জিন্দাবাদ আৰু এইটো সঁচা কথা ক'বলৈ গ'লে খুব বহুত এটা গৌৰৱৰ বিষয় হয় মই তেওঁলোকৰ ভিডিঅ' চাইছোঁ মই পুৰা মটিভেট হৈ আছোঁ দেই আৰু মই আজি পঢ়িম তাৰ অকণমান দেৰি পাছতে মোক মায়ে কৈছে তই মানে চাহে থাকা তই কামটো কৰিব নালাগে মোৰ ইমান খং হৈছে গ'লোঁ শুই থাকিলোঁগৈ এতিয়া উঠিলোঁ শুইতে চাহ খালোঁ এতিয়া অকণ পঢ়িমগৈ কাৰণ যিহেতু পঢ়িবতো লাগিবই মানে মায়ে মোক কৈছে তই বোলে ভগৱানক বোলে খুব ভাবি থাক আৰু বোলে মানে কৰ্ম নকৰিলে তই ফল কেনেকৈ আশা কৰিব পাৰিবি হয়নে তো সেইটো কাৰণে যিয়ে নহওক পাৰোঁ নোৱাৰোঁ হকে বিধকে আৰু পঢ়িব হৈ গ'ল সময় পঢ়িম আৰু পঢ়ি পিনে পৰীক্ষা দিয়াহে কথা আৰু এতিয়া কেতিয়া চাকৰিটো পাওঁ আৰু আপোনালোকেহে জানিব এতিয়া পঢ়ি শুনি আৰু চাকৰিটো কেতিয়া ল'ব পাৰোঁ সেইটো ভগৱানে জানিব আৰু সেয়াই আপোনালোকৰ পৰা সহায় সহযোগিতা আশা কৰিলোঁ আৰু প্লিজ শেষত পুনৰবাৰ কৈছোঁ যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব চ' বাই বাই